তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বহুত বেছি ভালে চলি আছে বৰ্তমান জীৱনত যিহেতু কেইবাদিনো ধৰি মানে অফ লৈছোঁ ডিউটিৰ পৰা আজি এই জেগালৈ যাম কোন জেগাত যাম কি কৰিম সকলো আপোনালোকক দেখাম বুলি ভাবিছোঁ আজি দিনটোত কি কৰোঁ তো বহুত দিন যিহেতু ভিডিঅ' দিয়া নাই আজি আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ আশা কৰোঁ আপোনালোকে বহুত মৰম দিব ভিডিঅ'টো শেষলৈকে চাব তো বেছি কথা কৈ নাথাকোঁ আৰু আজিৰ ভিডিঅ'টোত কি কৰোঁ আপোনালোকক সেইটো যে দেখাওঁ ব'লক চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' আৰু পুৱাই মোৰ ব্ৰেকফাষ্ট পৰা ৰেডি হৈ গ'ল এইটোৱে হৈছে মোৰ ফাইনেল লুক তো আজি এনেদৰেই ধুনীয়াকৈ ওলাই মেলি ফুৰিবলৈ যাম আৰু তো মোৰ লগত যোন যাব তেখেত আহি আছে তেখেত আহিলে দুইজন একেলগে যাম আৰু এইফালে আছে আপোনাৰ নিজকে চাব পাৰা আৰু এখন ধুনীয়া আই আহি আমি ফাইনেলি পাই গ'লোঁ কলীয়া ভোমোৰা তলত ফাৰ্ষ্ট টাইম ফটো উঠিলেও ইয়াতে ধুনীয়াকৈ তাৰপিছত আকৌ পূৰা গৈ থাকিব লাগে তো ফাইনেলি আমি পাই গ'লোহি আমাৰ ফাৰ্ষ্ট গন্তব্যস্থানটো আৰু সেইটো হৈছে এয়া মানুহজনো ইমান নাই বাৰু বাট ভালে আছে টিকেট কাউণ্টাৰত আহি ওপৰলৈ যাম ওপৰত চাম আৰু আপোনালোককো ধুনীয়াকৈ দেখাম লেটছ গ' 60 এইফালে হৈছে টিকেট কাউণ্টাৰ তুমি টিকেট কাটি আহিবা হা মই ৰখি আছোঁ টিকেট দুটা পালোঁ অৱশেষত লাইন চাইন লোৱাৰ পিছত এতিয়া টিকেটকেইটা লওঁ চাগে এণ্ট্ৰি গেট ষাঠি টকা এক কোবত শেষ খালি ভাল 60 টকা দি আমাৰ ঘৰৰ পৰা আপ ডাউন কৰিব পাৰে গাইছ এইফালে আমাৰ জলপৰী নে পৰি জলপৰী এজনী আই লাইক দিছ প্লেচ পূৰা ফুল এইখন হৈছে ব্ৰহ্মপুত্ৰ এইটো কি কোৱা গন্ধব্য ইবা এই চিত্ৰলেখা এতিয়া তুমি মোক অলপ বুজাই দিয়া বিষ্ণু আৰু শিৱ বা যুদ্ধ হৈছিলে এই হৰিহৰ যুদ্ধ কথাটো জানো কিন্তু মানে পিকচাৰটো দেখি পেলাই একো বুজি পোৱা নাছিলোঁ বাট কি কাৰণে হৈছিলে বানৰজা আছিলে শিৱ ভক্ত তাৰপিছত আকৌ অনিৰুদ্ধ আছিলে কৃষ্ণ নাতিনীয়েক অনিৰুদ্ধ ভাল পাইছিলে বানৰজা সেইকাৰণে পলাই নিবলৈ যিবিলাক যুদ্ধ হৈ গৈছিলে মানে সেইকাৰণে শিৱ আৰু ইয়াৰ মাজত যুদ্ধ হৈ গ'লো বিষ্ণুৰ মাজত সেইটো কথা বাকী মই জানো বাৰু তুমি কেমেৰাটো কথা নোকোৱা দেখি পেলাই মই ধুনীয়াকৈ বুজাব দিলোঁ দুইজনী সখীক লগ পাই গ'লোহি কোন চিত্ৰলেখা ৰখা ইয়াত কি লিখা আছে ব্লা আৰু এইফালে ওপৰত গৈ চাগে গোটেই ভিউটো চাব পাৰি যিটো মই নকৰাকৈ নাথাকোঁ ময়ো চাম এই অগ্নিগড় আহি যদি আপুনি ওপৰত এই ভিউটো দেখা নাই আৰু কি চালে তেন্তে গাড়ী সেইফালে চাওক ওপৰৰ পৰা পূৰা ব্ৰহ্মপুত্ৰ আৰু ইফালে পৰা এইখন কলীয়া ভোমোৰা দলংখন এইফালে পৰা তেজপুৰ নগৰী ইমানে আছিল অগ্নিগড়ত চাবলগীয়া এতিয়া আকৌ ভৈৰৱ মন্দিৰত কি আছে আপোনালোককো দেখাম আমি অলপ চাম তো ডাইৰেক্ট গৈ ভৈৰৱ মন্দিৰতহে আপোনালোকক লগ পাই আছোঁ ফাইনেলি ইন কৰি দিলোঁ আমি মন্দিৰৰ ভিতৰত চপ্পল খুলি যাব লাগিব নেকি নাই চপ্পল পিন্ধি যাব পাৰি এইটো হৈছে ছেকেণ্ড গেট বহুত আশা আছিল এই মন্দিৰটো চোৱাৰ কিন্তু আশাটো পূৰণ কৰিলে মোক আমাৰ ধুনীয়া দেয় আমাৰ বাবা এইফালে এভাগ আছে মন্দিৰ তো বাবাৰ থান হয় মাতেই নাইকিয়া হৈ গৈছে খাই বৈ নাই যে একো এইফালে হৈছে মেইন মন্দিৰ ভাগ মেইন মন্দিৰৰ ভিতৰলৈহে নাযাওঁ চাগে বাকী সেয়া হৈছে চাৰি চাইডৰ পৰিৱেশ এয়া হৈছে মন্দিৰ ভাগ
লৈছোঁ যিহেতু বাইকত মানে উঠি বিষাই গৈছে কি গা চা এইফালৰ পৰা এইবোৰ চেণ্ডেল টেণ্ডেল থ'বলগীয়া জেগা আৰু কিন্তু কি এইটো কি সুধিছে আৰু এয়া হৈছে আমাৰ মন্দিৰ ভাগ অলপমান ইয়াতে বহি লৈ পেলাই চাইছোঁ যিহেতু যাব নোৱাৰোঁ ভিতৰলৈ ইয়ালৈ আহিলে ধুনীয়াকৈ চেণ্ডেলবোৰ ইয়াতে থ'ব পাৰিব আৰু ইয়াতে বহিবলৈ ধুনীয়াকৈ আছে টেবুল বেঞ্চ এভৰিথিং এতিয়া আমি ক'ত যাম কলপাৰ্ক যাম আৰু ক'ত যাম পদুম পুখুৰী একেলগতে আছেতো দুইটা ন তিনিটা এতিয়া আমি যাম কলপাৰ্ক আৰু পদুম পুখুৰী এয়া হৈছে আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ঘৰটো আৱাসস্থলী তো আহি পাই গ'লোহি এখন হোটেল আৰু হোটেলত পূৰা ভাত খাবলৈ ভূঞা দা আৰু মই বহি আছোঁ আমাৰ ফাৰ্ষ্ট ডেষ্টিনেশ্যন আছে চিত্ৰলেখা উদ্যান আৰু পদুম পুখুৰী তো তাত চাবলৈ যাম যিহেতু আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ যিটো ঘৰ তাত সোমাবলৈ নোৱাৰিলে কাৰণ তলা লগা আছিল আৰু আমি চায়ো নল'লোঁ আজি অপেন আছে নে ক্ল'জ আছে বাৰু নোচোৱাকৈ গ'লোঁ কাৰণে আমাৰ সেইফালে লছ হ'ল এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ অলপ সময়তে বহি লৈ পেলাই ধুনীয়াকৈ যাম আমাৰ ফ'ৰ্থ ডেষ্টিনেশ্যন আৰু আপোনালোককো দেখাম তাৰপাছত আৰু আমাৰ আজি একো ডেষ্টিনেশ্যন নাই আৰু সেইকেইটা চোৱাৰ পাছত খাই বৈ লৈ আকৌ ৰিটাৰ্ণ হ'ম কিয়নো আমাক অলপমান পুলিচে ধৰিলে ন ধৰিলে পুলিচে ধৰিলে আমাক ড্ৰাইভিং লাইচেঞ্চ নানাৰ বাবে তো সেই আৰু এইফালে পূৰা ভাতটো আহি গৈছে কিবা খাব আৰু লোৱা আহি পালোহি পদুম পুখুৰী বাট আহি দেখিছোঁ ইয়াত মানে আপোনাৰ চাবলগীয়া একোৱে নাই সেইটো কাৰণে ভিতৰলৈ নাযাওঁৱেই কিয়নো যাওঁ ঘৰলৈ বুলি কাৰণ ইয়াৰ পৰা 75 কিলোমিটাৰ কামপুৰ আকৌ কামপুৰৰ পৰা পূৰা আছে আপোনাৰ 15 কিলোমিটাৰ মোৰ ঘৰ চ' এতিয়া টাইমটো আপোনাৰ মিনিমাম 2টা বাজি গ'ল সেইকাৰণে ইয়াত বেছি দেৰি কৰি নাথাকোঁ ডাইৰেক্ট ঘৰলৈ যাওঁ গতিকে আজি ভিডিঅ'টো ইমান দীঘল কৰি নাথাকোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই চি ইউ